মানে আপোনালোকৰ এই ভিডিঅ'টো মই ঘৰ বনাবৰ কাৰণে বনোৱা নাই, এটা বেলেগ কাৰণতহে বনাইছোঁ। কিন্তু কথা হ'ল ওপৰলৈকে যাই লওঁ, তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰিম। পানী দিছে, পানী মানে কি বৰষুণো দি আছে। ৱেলকাম টু মাই চেনেল ভিজিট ব্লগছ। আজি এটা বেলেগ টপিকৰ ওপৰত ভিডিঅ' বনাম, কিন্তু কথা হ'ল এইটো বৰষুণ দিছে। ওপৰত আহিছিলোঁ বনাম বুলি ইয়াতে ধুনীয়াকৈ, কিন্তু এই বৰষুণ দি আছে। চাওকচোন, ভিজিব লাগিব, গোটেই ভিজিব লাগিব। আধা ভিজিলোৱে, তলত বনাব লাগিব ভিডিঅ'টো। মানে কি জানেনে, বৰ্তমানটো বিজ্ঞানৰ যুগ। এই বিজ্ঞানৰ যুগতো বাৰু কোনোবা অন্ধবিশ্বাস, জৰা ফুকা, বেজালি কিবা কিবি এইবিলাকৰে বিশ্বাস কৰে। আপুনি কৰে নেকি? কৰে যদি কি ক'ম আৰু, মানে কি হয়, এই বিজ্ঞানৰ যুগত আমাক কি দিয়া নাই বিজ্ঞানে? মোবাইল দিছে, এই ভিডিঅ' কৰি আছোঁ, মোবাইল দিছে, ফোন দিছে, টিভি, কি দিয়া নাই? কিন্তু এই বিজ্ঞানৰ যুগতো যদি কিছুমান মানুহে অন্ধবিশ্বাস হয় যদি বিশ্বাস কৰে, তে কেনেকুৱা হ'ব? বেলেগ একো ক'ব খোজা নাই, কিন্তু কথা হ'ল এই অন্ধবিশ্বাসৰ ফলত বহুত মানুহ মৰে মানে কি আৰু প্ৰাণহানি হয় বা কিবা কিবি। উদাহৰণস্বৰূপে এতিয়া আজি কেইবছৰ মানে নাজানো কেইবছৰমান বা হ'ল, কাৰ্বি আংলঙৰ নীল অভি হত্যাকাণ্ড, তাৰপিছত নীল অভি আৰু এনেকুৱা হৈছে ডাইনী হত্যা, কিবা কিবি বাল্য বিবাহ, এইবিলাকতো অন্ধবিশ্বাসৰে ফল ন। এইবিলাক বিশ্বাস বাদ দিয়ক। এতিয়া মই ক'ব বিচাৰিছোঁ, আজি পৰহি কলাই গাঁৱত, ওদালগুৰি জিলাৰ কলাই গাঁৱত এঘৰ মানুহৰ মানে কি হ'ল, তেওঁলোকে এজন বাবা বুলি কৈছোঁ আৰু বাবাৰ মানে কথাত ভুল গৈ অন্ধবিশ্বাসৰ বলি হ'ল। তেওঁলোকে উলংগ হৈ নৃত্য কৰিলে, আৰু নৃত্য মানে কি নৃত্য আৰু নকওঁ আৰু। সেয়া এটা শিশুক বলি দিবৰ কাৰণে তেওঁলোকে মানে এই কিবা ৰজাঘৰীয়া বোলে কিবা টকা পইচা আছিল, বোলে ঘৰৰ বোলে কিবা অমংগল দূৰ হ'ব, এনেকুৱা বোলে কিবা মানে বাবাই ক'লে আৰু তেওঁলোকৰ বোলে ছোৱালী আছিল এজনী, মানে আছিল আৰু ডিগ্ৰী পঢ়ি আছিল, ছুইচাইড কৰিলে, কিবা এনেকুৱা বোলে কথা আৰু। ৰ'বা কেইখনমান ফটো দেখাওঁ আপোনালোকক, ফটো কেইখন চাই লওক, তাৰপিছত বুজি পাব আপুনি। এতিয়া এই ফটো কেইখন চাওক, ফটো কেইখন চালে গম পাব। এইবাৰ শিশু নৰবলিকাণ্ড, কিবা কিবি, গুলীবিদ্ধ, পুলেকৰ মৃত্যু। আৰু এইখন ফটো ভালকে পঢ়ক, ভালকে চাওক। এইখন একবিংশ শতিকাৰ বিজ্ঞানীকৰ বিভৎখন নাৰকীয় ফটো কেইখন চালে, দেখিলে, বুজিলে, শুনিলে, যি কৰিলে আৰু ব'লা আগবাঢ়ো। ফটো কেইখনত দেখা পালে মানে একবিংশ শতিকাৰ বিজ্ঞান শিক্ষকৰ বাৰু বেলেগ পিছপৰা মানে গাঁওবিলাক বা দুখীয়া মানুহ হ'লে বেলেগ কথা, কিন্তু ইয়াতে বিজ্ঞান শিক্ষকে যেতিয়া এনেকুৱা মানে অন্ধবিশ্বাসৰ বলি হ'ব, তেতিয়া ভাবকচোন কেনেকুৱা হ'ব, কিমান পিছ পৰি আছে আজি সমাজ। ওপৰলৈকে আহিলোঁ, অলপ বৰষুণ দি আছে, তথাপিও আৰু কৰিলোঁ দিয়ক ভিডিঅ' চাওক। কথা হ'ল এতিয়া এনেকুৱাকৈ যদি আমাৰ সমাজখন চলি থাকে, তেনেকুৱা হ'লেতো নহ'ব ন। মানে ইমান বিজ্ঞানৰ যুগ, বিজ্ঞানে আমাৰ আজিকালি কি দিয়া নাই, তাৰ ফলতো যদি মানুহে এনেকুৱা কৰে, কেনেকুৱা হ'ব কথাটো এবাৰ চিন্তা কৰি চাওকচোন বাৰু। কি ক'ম আৰু, এই অন্ধবিশ্বাস। এফালে যদি বিজ্ঞানৰ চিকিৎসা, আনফালে অন্ধবিশ্বাস। এনেকুৱা নহয় যে কেইঘৰমান মানুহে এনেকুৱা কৰি আছে, চাওক। দুখীয়া মানুহ বুলি নহয়, আনকি ধনী মানুহবিলাকৰ আজিকালি অন্ধবিশ্বাসৰ বুলি কি বুলি কওঁ মানে, কাৰোবাৰ কিবা আগতে গাঁৱত এনেকুৱা আছিল, আঙুলি এটা ভাঙিলে কি কৰিলে, বাঁহেদি বান্ধি থৈ দিলে। এতিয়াতো এনেকুৱা নাই, এতিয়া প্লাষ্টাৰ মেডিকেল ওলাইছে, বেজী মাৰিব, প্লাষ্টাৰ কৰিব, কিবা কিবি এনেকুৱা। এতিয়া এই কলাগাঁও যিখন ঘৰৰ কথা ক'লোঁ, সেই ঘৰখনত মানে কি হৈছে, আহোম ৰাজকীয় কিবা বোলে ধন সম্পত্তি পায়। আজিকালি কিবা ধন সম্পত্তি পায় নেকি? এনেকুৱা পোৱা বস্তু নেকি এইবিলাক? আৰু বোলে কিবা অপয় অমংগল, গৰু নিলে, কিবা নিলে, এইবিলাক চোৰ সম্পত্তি, ঘৰ বোলে ধনী কৰিব, টকা পইচা দিব, এইবিলাক বাৰু কিবা বনায় নেকি? এইবিলাক বাৰু কোনোবাই বিশ্বাস কৰে নেকি আজিকালি? নকৰিব নাই এইবিলাক বিশ্বাস। বিজ্ঞান ওলাইছে, বিজ্ঞানৰ যুগত আপোনালোকে কি পোৱা নাই, চব পাইছে। বিজ্ঞানক বিশ্বাস কৰক। অন্ধবিশ্বাস কিবা কিবি এইবিলাক কিয় বিশ্বাস কৰে? বোলে ডাইনী হত্যা কৰিছে, বুঢ়ী মানুহ এজন আছে, তেওঁৰ কাৰণে বোলে গাঁৱত অপায় অমংগল হৈ আছে, তেওঁক সেইকাৰণে মাৰি পেলালে। এইবিলাক কিবা কথা হ'ল নেকি? বাদ দিয়ক না এইবিলাক। বিজ্ঞানৰ যুগত আপুনি এইবিলাক কিয় বিশ্বাস? বিজ্ঞান পঢ়ক, বিজ্ঞান বিশ্বাস কৰক, সেয়াই আৰু কি ক'ম আৰু, সেইখিনিয়ে আৰু। যদি ভিডিঅ'টো ভাল লাগিছে, আৰু ভাল লাগিবই, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইবো কৰিব, সেইখিনিয়ে। ৰ'ব, আজিতো ছেমি ফাইনেল ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ। চাব ছেমি ফাইনেলে, বহুত ভাল লাগিব খেলাখন চাব, নিশ্চয় চাব, ময়ো চাম আজি। তাৰপিছত কমেণ্ট কৰিব।